Hey guys, welcome to a new vlog. जी मैं हाजी का सी उड़ालू एजुड ड्रेसत आको एक बार जाबो के कॉलेज। आप लोग पूछो कि कॉलेज जाने का कारण क्या है? कारण बुझाबा गेले तो बहुत कुछ कारण है। प्रथम कारण है छोकरी, सेकंड परीक्षा और 3 नंबर जो कारण है ना वो बहुत डांगर कारण है। 3 नंबर ते हमर कॉलेजत आई कइसे नतुनके फर्स्ट ईयर सेकंड ईयर फ्रेशर्स बोर्ड। किंतु परंतु हमको माने कॉलेज जाके पढ़ाई का बहुत मन किया केना लाइब्रेरी आई गलो और पढ़ि आছো किताब। और আজি মানে মোৰ কলেজ আহি কেনে এটা বস্তু খুব মন গল। এই যে হোস্টেল লাইফ বিলাক আছে এই হোস্টেল লাইফ বিলাক মানে ফিল কৰিবলৈ বিৰাট মন গল মোৰ। আৰু জুবিন দাটা গান গাইছিল নহয় মন গলে তো আজি মন যোৱা কামটো কৰিবলৈ আমি ওলাইছো ওয়ালকুছিৰ পৰা কোকৰাঝাৰলৈকে। কোকৰাঝাৰৰ ইঞ্জিনিয়াৰিং কলেজ বিবিচিৰ হোস্টেল ওৱানত আমি আজি ফিল কৰিবলৈ যাম হোস্টেল লাইফটো কেনেকুৱা হয়। আৰু এইটো যাত্ৰাত আপোনালোকৰ লগত মই বুলি নহয় আমাৰ সুপাৰ সিনিয়ৰ মিন্টু দাও যাব কাৰণ তেখেততে মানে এখন হোস্টেল আছিল। আৰু ভাই আমি চিন্তা যে আহি আছো কোনো বেয়া নাপাবি কাৰণ অলপমান দূৰত থবা আইছি আমাক কাৰণ এর মনটো বেয়া লাগে না। মিন্টু দা কি আছে আগত এটা যাম পাছো গাড়ী যাম বল এখন বিয়াখন খাম মাছিল কিন্তু মোক আওতা খাম পৰহিক লাগে মাছে খান দিয়া হয় নেকি দে পৰহিক লাগে এতৰে হে হ'ব समझ रहे हो ना समझना तो दूर की बात है মানে অলপমান গৰম লাগছি না সেইকাৰণে মানে পাগল মি উঠি আছো ঠাণ্ডা লব আগত যায় আৰু সেইফালে হৈছে সানসেট না ছেটৰ সান কবই পৰা নাই কিন্তু কিবা এটা দেখি আছো আমি তো বলক এতিয়া বৰ্তমান এনেকৈ আমি আহিব ৰঙিয়া ষ্টেচনলৈকে আৰু এইফালে পিজুস ভাই তো যাখান লৈ যায় বঢ়িয়াকৈ আৰু আমি আহাৰ দিনাখন আৰু নিবা আহিবি গাইজ ই আহক বা নাহক কিন্তু আমাৰ ট্ৰেইনখন আহি পালে আৰু এইখন ট্ৰেইন উঠি কেনে আমি যাম ডাইৰেক্ট ৰঙিয়া ষ্টেচনৰ পৰা কোকৰাঝাৰ ষ্টেচনলৈকে কিন্তু কোকৰাঝাৰৰ শিখলা গিলাখান অলপমান দেখাত বুজি পাইছি না আৰু মিন্টু দা টিকেটটো বৰ্তমান কাটি দিয়া ডাউনলোড হৈ আছে মোৰ কাৰণ টিকেট ন মানে ট্ৰেইনত যোৱাটো ভাল নহয় না কথাটো না বেয়া কথা এটা আমি জেনেৰেল টিকেট কাটি আমি স্লিপাৰত যাম বড় হাৰামি হো বেটা আৰু আজি মানে এই ডাঙৰ দাদিকে হোষ্টেলত যোৱাৰ কাৰণটো কি জানে না যিখন হোষ্টেলত আমি গৈ আছো এখন হোষ্টেল আজি ফেয়াৰৱেল মানে তো আজি ৰাতি যাম ফুল অন একদম তাবাহি পাৰ্টি কৰিম আৰু বৰ্তমান আমি উঠি আছো ট্ৰেইনত আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ আছো কোকৰাঝাৰলৈকে এইফালে আছে আমাৰ মিন্টু দা কি আছাৰ ঠিকে থাকে চব গৈ আছো আমি কেমেৰা লাষ্ট কৰা মানুহ দেই সেইকাৰণে অলপমান ডোন্ট মাইণ্ড আৰু গাইজ মোৰ লাষ্ট ট্ৰেইন ট্ৰিপ 5 মিনিটৰ পিছত ভাবিছিলোঁ যে মই ট্ৰেইনত নুঠোঁ কিন্তু আজি আহি আকৌ ট্ৰেইনত উঠিব লগা হ'ল আৰু আমাৰ অৱস্থা এনেকুৱা ইমান গৰম 40 ডিগ্ৰী গৰম দি আছে তাতে ট্ৰেইনখন ৰখি যাই আছে আৰু মিন্টু দা আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতে যিহেতু কোকৰাঝাৰতে আছিল মানে পঢ়িব আহিছিল অলপমান মানে প্ৰাক্তন প্ৰেমিকক মনত পৰি কেনে মনটো বেয়া কৰি আছে কিন্তু মিন্টু দা আছ साला ये दुख का खत्म नहीं होता बे और फाइनली बर्तमान আমি আহি পাই গলো কি মন্দিৰা কোকৰাঝাৰ আৰু ইয়াৰ পৰা আমি গৈছো এখাটো হোষ্টেললৈকে আৰু হোষ্টেল মে উৎপাদ হোগা ভাৰতনালকা ইফালে চাব পাৰে পুৰা একদম পাৰে খালি সব ফালে খালি তাৰ 10:15 হ'ল টাইম আৰু আমাক পিক আপ কৰবলৈকে মন্দিৰা কোনি হৈছে তোমাৰ জুনিয়ৰ ৰুমমেট আৰু জুনিয়ৰ আহিছে ভাল লাগব জিবা আৰু ভাবক না মিন্টু দাৰু মই কেনেটা মানুহ এটা জাস্ট হোষ্টেল লাইফটো ফিল কৰবাক লাগে এই সুদূৰ শুৱালকুছিৰ পৰা কোকৰাঝাৰ আহিবাছো একে ধমকতে मिंटू दा आई एम प्राउड ऑफ यू वे हमारे यहाँ ऐसा ही होता है আৰু বয়স হোষ্টেলত মানে ভাত চাত বনাবৰ অসুবিধা ন তাতে কিবা খাবা পাও না নাপাতা নাই ৰিস্ক সেইকাৰণে বাটতে কিবা অলপ খাই ল'লে মিন্টু দা আৰু বৰ্তমান খাই দিলে আমি খাই গ'লো মিন্টু দা হোষ্টেললৈকে আমি তো ৰেষ্ট লৈ লৈছো আৰু বাহিৰৰ ফালে চলি আছে ফেয়াৰৱেল পাৰ্টি অলপ লাহেকে দেখাই আছো पार्टी मतलब क्या होता है हम गांजा झारू ये सब नहीं पीता है खाता है हम लोग मांस मांग खाता है तो এইফালে বনি আছে বঢ়িয়াকৈ খানা আৰু সৌ ফালে চলি আছে জুনিয়ৰ সকলৰ আয়োজন বৰ্তমান আহি পালো আৰু বইতা হোষ্টেলত চব ফালে আন্ধাৰ কাৰণ বাহিৰত চব চলি আছে আমি তাৰ অলপ ফ্ৰেছ হয় তোমাৰ ৰুমটো আছিল নেকি মোৰ ৰুম আছিল এইটো মোৰ লগৰ এটা ড্ৰয়িং কৰে না এই বঢ়িয়া এই হোষ্টেলৰ জীৱন বব মাৰ্লি ৰে জীৱনী সদায় ফুকি দিও আমি আবেলি বলা ভাই বব মাৰ্লি ৰে জীৱনী সদায় ফুকি দিও আমি আবেলি আৰু মই হোষ্টেলটোত আহি কেনে জাষ্ট মই ৰেষ্ট লৈছো মাত্ৰ এটা চলি আহি দিছে না মিন্টু নামক এইটো ৰুমত নাযাবি এইটো বোলে সুইচাইড কৰিছে বুলি কোনবাই কৈছে এখন ফেনত কৈছে সুইচাইড কৈছে নাই লোহাৰ চহৰলৈ ঘূৰিব লাগিব পিছে হলি লোহাৰ দেখা না লোহাৰ বিছনা আছে আমি ক'ত থাকিম আজি এটা থাকিম কি হ'ব ৰাম হে প্ৰভু আৰু হোষ্টেল লাইফৰ এটা বস্তু চবতকৈ বেছি ভাল লাগে যিখিনি মানে ল'ৰা হোষ্টেলত আছে সিহঁতৰ ইউনিটিটো সিহঁতৰ বণ্ডিংটো ইয়াত এনেকৈ চাব পাৰে যিহেতু চিনিয়ৰখিনিক বিদায় দিব না কি ধুনীয়াকৈ আয়োজন কৰিছে ইমান বতাহ বৰষুণৰ মাজতো কি ধুনীয়াকৈ প্ৰগ্ৰেম চলি আছে আৰু এইফালে আমাৰ ছুপাৰ চিনিয়ৰ ডাঙৰীয়াক অলপ সম্বৰ্ধনা জনাব একেটাই মানে মেইন আৰু দিয়কচোন আজি আৰু এইফালে বনি আছে ভাত আপোনাৰ কেনে কষ্ট হৈছে মোবাইল মুখত লৈ কেনে ভাই বঢ়িয়া আৰু এইটো হোষ্টেলত বোলে আপুনি প্ৰায় কেইবছৰমান কাম কৰিলে 14 বছৰ
আৰু যেনেকৈ মানে প্ৰভু শ্ৰী ৰামচন্দ্ৰ 14 বছৰ বনবাস খাটিছিল তেনেকৈ আমাৰ ৰিংখাং দাই এই 14 বছৰে এতিয়া হোষ্টেলখনক মানে খাদ্য দি আছে আৰু এই ফেয়াৰৱেলটোত মানে চিনিয়ৰ্ছখিনি কিমান যে স্মৃতি এই 4, 5, 6, 7 বছৰে এতি আপোনালোকে ভাবক না সকলোৱে নিজৰ মানে যিখিনি এক্সপিৰিয়েঞ্চ আছিল যিখিনি কাহানী আছিল আজি সেইখিনি শ্বেয়াৰ কৰি আছে কাৰোবাৰ গাৰ্লফ্ৰেণ্ড অমুক গ'ল কোনোবা ডিপ্ৰেশ্যনত পৰিল কোনোবাই এনেকৈ জিম যোৱা আৰম্ভ কৰিছিল তো চবৰে এটা বেলেগ বেলেগ কাহানী শুনি ভাল লাগি আছে কিবা এটা আৰু হয় দিয়ক এই হোষ্টেল লাইফ সাধাৰণ হয় কিয়নো বহুতো সুখ দুখৰ মাজৰ অন্তৰ্গত অবাক স্মৃতিৰ পৰিপূৰ্ণতাৰে ভৰা এটা স্মৃতি এই হোষ্টেল লাইফটো সাধাৰণ হৈ সঁচাই অসাধাৰণ বৰ্তমান ফেয়াৰৱেল পাৰ্টি হৈ গ'ল আমি ভাতত খাই দিলোঁ আৰু এহঁতক লগ পাই মানে এনেকুৱা লাগিছে নিজৰ ভাই লগ পাইছোঁ সেইকাৰণে মানে ভাত খোৱাৰ টাইমত কিবা টাইমত ভিডিঅ' বনাব পাহৰি গৈছোঁ আৰু এইফালে আমাৰ ভাস্কৰ অফিচিয়েল নহয় দিয়ক এইটো লাংটা ভাস্কৰ কোঁৱৰ ৰক্স ভাই ৰক আৰু এইফালে এইটো আমাৰ ঋতু ভাই এওঁ বোলে শুৱালকুছিৰে ভাই কেনেই এই দে কৰ ভাই এই হোষ্টেল লাইফ একো নাই ভাই ইনফেক্ট ইফালে আছে আমাৰ ভাই লক্ষ্য ভাই তুমি এবাৰ বিদায় ল'বা ন বাকী এক্সপিৰিয়েঞ্চ কেনেকুৱা এইটো হোষ্টেলত থাকি এক্সপিৰিয়েঞ্চ BBC ফাৰ্ষ্ট হোষ্টেল এইটো বহুত চিনিয়ৰ আছে আজি 10 বছৰ পৰা এইটো হোষ্টেল আছে আমি এইটো থাকিলে সেইটো আটাইতকৈ আমাৰ ডাঙৰ গৰ্বৰ কথা আমি যে BBC হোষ্টেলত থাকিলোঁ বেষ্ট হোষ্টেল আৰু এইফালে এইটো হোষ্টেলৰ চবৰ ফেভৰেট চুচু ভাই ভাল লাগিল তোমাক লগ পাই এই মানুহটো ৰক দে একদম বঢ়িয়া তোমাৰ এইবাৰ লাষ্ট নেকি মোৰ লাষ্ট টাইম এইবাৰ মই মেকানিকেলত আছিলোঁ আচ্ছা ঘৰ কেতিয়া যাবা তুমি মই 31 মে'ত হয় নেকি বঢ়িয়া গাৰ্লফ্ৰেণ্ড বনালা না তাই গাৰ্লফ্ৰেণ্ড ইয়াত নবনালোঁ ক'ত বনালা দিয়া ভাই যা আৰু এইফালে মিণ্টুদা বৰ্তমান হৈ গ'ল ৰাতি আমিও শুই দিলোঁ ভাগৰে জোগৰে আহিছোঁ আৰু বৰ্তমান বাজিল প্ৰায় ৰাতি 3-4টা মান হ'ব দিয়ক এইটো আজিৰ ভিডিঅ' কালি এটা বেলেগ ব্লগত ভালকৈ লগ পাম মিণ্টুদা গুড নাইট গুড নাইট বাই বাই